নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ মানুহৰ মাত ভঙা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ। মানুহৰ কথা বতৰাতে ব্যক্তি এজনৰ ব্যক্তিত্ব প্ৰকাশ পায়। নাক, মুখ, চুলিৰ লগতে কণ্ঠস্বৰো হৈছে ব্যক্তি এজনৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰবিন্দু। সকলো ব্যক্তিয়ে এটা সুন্দৰ কণ্ঠৰ গৰাকী হ'বলৈ বিচাৰে, কিন্তু কেতিয়াবা বিভিন্ন কাৰণবশতঃ মানুহৰ মাত ভাঙিব পাৰে। বহুতৰে দৃষ্টিত মাত ভঙাটো এটা সৰু সমস্যা যদিও এই সমস্যা সোনকালে নিৰাময় নহ'লে চিকিৎসকৰ ওচৰত চাপিব লাগে। সাধাৰণতে বৰকৈ ঠাণ্ডা লাগিলে বা চৰ্দি লাগিলে মাত ভঙা দেখা যায়। ইয়াৰ উপৰিও টোপনি ক্ষতি কৰিলে কেতিয়াবা মাত ভাঙিব পাৰে। জোৰকৈ চিঞৰিলেও মানুহৰ মাত ভাঙে। বেছিকৈ কেঁহা বস্তু খালে বা দীঘলীয়াকৈ বক্তৃতা দিলেও মানুহৰ মাত ভাঙিব পাৰে। মাত ভাঙিলে ডিঙি চেৰচেৰাই আৰু বিষ অনুভৱ হয়। কথা ক'বলৈ অসুবিধা হোৱাৰ লগতে অস্পষ্ট হয়। আহকচোন আমি এই মাত ভঙা সমস্যাসমূহ আমি কি ধৰণে নিৰাময় কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰোঁ। ডিঙিত বীজাণু সংক্ৰমণ আৰু কণ্ঠস্বৰ ভঙাৰ সমস্যাৰ পৰা মুক্ত হোৱাৰ অতি কাৰ্যকৰী ব্যৱস্থা হ'ল গাৰ্গল কৰা। ইয়াৰ ফলত ডিঙিৰ বিষ দূৰ কৰিব পৰা যায়। কিন্তু কি উপাদানেৰে গাৰ্গল কৰিলে এনে সমস্যা দ্ৰুতভাৱে আৰোগ্য কৰিব পাৰি এই বিষয়ে আমি আলোচনা কৰোঁ আহক। একাপ গৰম পানীত অকণমান নিমখ মিহলাই আপুনি যদি গাৰ্গল কৰে তেতিয়াহ'লে আপোনাৰ মুখৰ ক্ষতিকাৰক জীৱাণুবোৰৰ পৰা মুক্ত হোৱাৰ লগতে মুখৰ জ্বলা পোৰা কমি আহিব। ফলস্বৰূপে আপোনাৰ এই মাত ভঙাৰ সমস্যাৰ কিছু উপশম পাব। দ্বিতীয়তে, একাপ গৰম পানীত এচামুচ নেমুৰ ৰস মিহলাই লওক। ইয়াক আপুনি চাহৰ নিচিনাকৈ খাওক। ইয়াৰ ফলত ডিঙিৰ টিচুসমূহ স্ফীত হৈ পৰিব। নেমুৰ আম্লিক উপাদানৰ মতে ডিঙিত থকা ক্ষতিকাৰক ভাইৰাছ আৰু ক্ষতিকাৰকবোৰ নোহোৱা হ'ব পাৰে। আৰু এনেধৰণে আপুনি চাব আপোনাৰ ডিঙিৰ সেই মাত ভঙা সমস্যাৰ সমাধান হ'ব। দ্বিতীয়তে, শুকাই গুড়ি কৰা এচামুচ আদা গুড়ি, এচামুচ মৌ জোল আৰু আধা চামুচ নেমুৰ ৰস আধা কাপ গৰম পানীত মিহলাই লওক। এই পানীখিনিৰে গাৰ্গল কৰক। মৌ জোলে কণ্ঠস্বৰ সঠিক কৰাৰ লগতে বাকী উপাদানবোৰে ডিঙিত থকা জীৱাণুবোৰ নোহোৱা কৰিব আৰু তেতিয়া আপোনাৰ এই মাত ভঙা সমস্যাৰ পৰা উপশম পাব। ইয়াৰ উপৰিও একাপ গৰম পানীত 5টামান জালুকৰ গুড়ি মিহলাই গাৰ্গল কৰক। ইয়াৰ ফলত ডিঙিত পোৰণি উঠিব কিন্তু কণ্ঠস্বৰ সঠিক হৈ উঠিব। এনেধৰণে 15 মিনিটৰ বিৰতিত এই মিশ্ৰণটো পুনৰ ব্যৱহাৰ কৰক আৰু আপুনি যথেষ্ট উপশম পাব। ইয়াৰ পাছতে কওঁ তুলসী পাতৰ কথা। তুলসী পাতে মাত ভঙাৰ দূৰ কৰাৰ লগতে বন্ধ নাক আৰু বিষত কাৰ্যকৰী ভূমিকা পালন কৰে। তুলসী পাতৰ ৰস, চেনি, ফিটকিৰি, ভিনেগাৰ আৰু পানী একেলগে মিহলাই দ্ৰৱণ প্ৰস্তুত কৰি আপুনি গাৰ্গল কৰক। এনেধৰণে গাৰ্গল কৰিলে আপোনাৰ এই মাত ভঙা সমস্যাৰ যথেষ্ট দূৰ হ'ব। তুলসী পাত পিচি মৌ জোলৰ লগত মিহলি কৰি খালেও মাত ভঙাৰ সমস্যা দূৰ হয়। ইয়াৰ উপৰিও আদা ৰসৰ লগত মৌ জোল মিহলি কৰি খালেও মাত ভঙাৰ সমস্যা দূৰ হয়। ইয়াৰ পাছতে আমি হালধিৰ কথা কওঁ যে বিভিন্ন বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণিত হৈছে যে হালধিয়ে বহুবোৰ মাৰাত্মক ৰোগ আঁতৰায়। শৰীৰক সুৰক্ষা প্ৰদানৰ বাবে ইয়াত অতি শক্তিশালী উপাদান। গতিকে এচামুচ নিমখ আৰু আধা চামুচ হালধি একাপ গৰম পানীত মিহলাই গাৰ্গল কৰক। এনেধৰণে গাৰ্গল কৰিলেও আপুনি আপোনাৰ এই মাত ভঙা সমস্যাৰ পৰা যথেষ্ট উপশম লাভ কৰিব পাৰে। এচামুচ লঙৰ গুড়ি গৰম পানীৰ লগত মিহলাই গাৰ্গল কৰিলেও এই মাত ভঙা সমস্যাৰ যথেষ্ট দূৰ হয়। ইয়াৰ উপৰিও মাত ভাঙিলে বেছি জোৰত চিঞৰিব নালাগে আৰু ডিঙিত এখন কাপোৰেৰে মেৰিয়াই ৰখাটো ভাল। এনেধৰণে কৰিলে আপোনাৰ এই মাত ভঙা সমস্যাৰ পৰা নিশ্চয় উপশম লাভ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেচবুকত চাই আছে তেনেহ'লে পেজটি ফ'ল' কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।